দোস্ত আজি মই ওদালগুৰি জিলালৈ গৈ আছোঁ আপোনালোকেও বলক মোৰ লগত ওদালগুৰি জিলালৈ ওদালগুৰিত কি হয় আপোনালোকে সকলোবোৰ দেখা পাব বলক মোৰ লগত ওদালগুৰি জিলাত কি আছে সকলো দেখা পাব বলক মোৰ লগত বুকুৱে বুকুৱে খাবতি চেনেহা চেনেহী জুৰিয়া মৰমৰে ধেমালি প্ৰণয়ে প্ৰণয়ৰে লৈ হৈ তেজে তেজে ক্ষীৰে ক্ষীৰে বৈ ফিৰি যাম চিৰ জীৱনলৈ নিৰিম নিৰিম মৰম এনেকৈ প্ৰায় আমি 3 ঘণ্টা সময় বাইক চলাই গৈয়ে পোৱা নাই গৈয়ে আছোঁ প্ৰায় 3 ঘণ্টা বাইক চলোৱাৰ পিছত ফাইনেলি ইমান দূৰ গাড়ী চলোৱাৰ পিছত পাই গ'লোঁ আমি বিচনা এইখন বিচনা ইয়াতে দুখন বিচনা এইটো হোটেল ৰুম আমাৰ হোটেলৰ ৰুম কিন্তু এইখন হোটেলৰ দৰ্জা এইটো বাথৰুম হোটেলৰ ইয়াতে মুখ চাব পাৰি মুখ চাব পাৰি এইটো বাথৰুম হোটেলৰ চাওক না হোটেলৰ বাথৰুম এইটো চাওক পুৰা টাইলছ লগোৱা আলনাও আছে এখন ফেনো দিছে এক্সট্ৰাকে ওপৰতো আছে ইয়াতে জোতা পিন্ধি একদম মানে শুই আছে এইজন চাওক পুৰা একদম জোতা পিন্ধি একদম বিচনাত পুৰা এইফালে খিৰিকীৰে গোটেই দেখা পায় ৰাস্তা আছে এইফালে এখন কি ফুল নাযায় নেকি দৰ্জা লক মাৰা আছে এই মা ওলাই আহিল আমাৰ এয়া এইটো মা ওলাই আহিল হাই বুলি ক মা হাই দে এইটো ৰুম এই ৰুমত আমি আছোঁ এই বাহিৰত কৰিডৰ এইটো ওপৰৰ পৰা এয়া দেখা পায় এয়া চাওক ইয়াতে দোকান চোকান আছে বহুত এয়াই হ'ল এইখিনি জেগাখিনিৰ নাম কি আছিল পাহৰিলোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত আছোঁ আমি এতিয়া এয়া চাওক আমাৰ কৰিডৰটো এইটো এইফালেৰে এইবোৰ দোকান হোটেল ৰুম আমাৰ এইটো ৰুম নাম্বাৰ হ'ল এইটো কিবা 36 ফাৰ্ষ্ট ফ্ল'ৰত আমি ওদালগুৰিত ফুৰি আছোঁ এতিয়া ওদালগুৰিত এয়া ৰাস্তা ওদালগুৰিত আমি কিবা খাই লৈ পিনে তাৰপিছত ৰুমত যাই পিনে ভিডিঅ' এডিটিং কৰিব আছে কাৰণ দিনটো ভিডিঅ' বনালোঁ আজি এয়া চাওক ওদালগুৰিত ম'ম' বনাই আছে ওদালগুৰিত আছোঁ এয়া চাওক আমি এতিয়া ওদালগুৰিত ইয়াতে খাবলৈ আহিছোঁ এয়া হোটেলবিলাক আছে হোটেলত আমি ম'ম' চাওমিন যি পাওঁ তাকে খাম কি খাবি জীয়ানো তাকে খাম নাই জীয়ানো তাকে খাম বোলে এই গল্লা খাম এয়া গল্লা আছে আমি এতিয়া ওদালগুৰি বজাৰত ফুৰি আছোঁ এনেকৈ ওদালগুৰি বজাৰ এয়া ওদালগুৰি বজাৰত ফুৰি আছোঁ আমি দোকান চাৰিওফালেও হেল্ল' ওদালগুৰি এই দোস্ত আজি আমি ওদালগুৰিত আহি পিনে ওদালগুৰিৰ বিহু চাব পাইছোঁ ওদালগুৰিৰ বিহু ওদালগুৰিৰ বিহু বিৰাট মানুহে একদম ওদালগুৰিৰ বিহু ক'ত বহি আছে
এয়া অঞ্জনজ্যোতি শৰ্মা উদযাপন সমিতিৰ সহকাৰী সম্পাদক। আনগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত আছে ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত ভাস্কৰ জ্যোতি মজুমদাৰ। তেখেতকো মই উদযাপন সমিতিৰ তৰফৰ বিহু পৰা দেখাই দেখাই ফুলাৰ মই অলপমান নমস্কাৰে ফটো উঠো ৰ। আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰে মাজত এজন ৰতন বড়ো। ইয়াতে বহুত দূৰ দূৰৰ পৰা বিহুৰ দল আহিছে আৰু ফাৰ্ষ্ট প্ৰাইজ আছে 40,000 টকা, ছেকেণ্ড পুৰস্কাৰ আছে 25,000 টকা। যোনটো বিহু দলে ফাৰ্ষ্ট পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ পায় সিহঁতৰ আহাৰ পইচাখিনি ওলাই যাব, লগতে কমেও 1 মাহৰ হাজিৰা ওলাই যাব। হোটেল যাবলৈ চিৰিৰে উঠি যাব লাগে এনেকৈ। হোটেলৰ ৰুম এই আমাৰ ৰুমটো এনেকৈ যাই পিনে এনেকৈ ইফালে আমি বিহু চাই আহিলোঁ। এই আমাৰ ৰুম আন্ধাৰ হৈ আছে একদম। ইয়াতে এইটো আমাৰ ৰুম হোটেলৰ। পাই গ'লোঁ আমাৰ হোটেলৰ ৰুম। এয়া আমাৰ বিছনা। এই দোস্ত বাই 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 বাই। ওদালগুৰিৰ পৰা বাই বাই দিলোঁ দেই।